Hello everyone, নমস্কাৰ মোৰ নাম ৰাজশ্ৰী আৰু মই জনাইছো সকলোকে মোৰ চেনেললৈ স্বাগতম সো এগেইন আজি যাবলৈ লৈছো মেলালে তিনচুকীয়াত আহিছে মেলা আৰু হল কেবা দিনো শুনিছো বলে 5th অক্টোবৰলৈকে থাকিব সো মই আৰু মোৰ ফ্ৰেণ্ড জনী যাৰ লগত মই মুভি চাব গৈছিলো যে তাইৰ লগত যাওঁ তাই হৈছে মোৰ স্কুল ফ্ৰেণ্ড একদম চাইল্ডহুড ফ্ৰেণ্ড মানে আৰু সো আমি দুজনীয়ে যাওঁ তাই জব কৰে এগেইন তাৰ বাট জানেনে এটা কথা যে আপোনালোকে সবে জানে মেলা হয় গতিকে 5:30 মানত ষ্টাৰ্ট হ'বহে খুলিবহে সো আই ডোণ্ট নো মানে আৰু আমি যাওঁ আৰু এনে সোনকালে বিকজ আমিতো আহিব লাগিব ঘূৰি সো ইমান ৰাতি কৰিব নোৱাৰোঁ সেইটো কাৰণে মানে ওলাই গৈছোঁ আৰু দেখা যাওক কি হয় লেটছ গো আমাৰ ইয়াত গণেশ পূজা শেষ হোৱাই নাই সো পুৰা লাউড গান বাজি আছে আৰু আমাৰ একেবাৰে ওচৰত যে মন্দিৰ আটাইকেইটা পুৰা শুনা যায় স্পষ্ট হৰত সোমালেই আৰু সেই শাৰদীয় দুৰ্গোৎসৱৰ দৰেই মনটো যে উগুল থুগুল লাগি থাকে পূজা নিচিনা লাগি থাকে সেই অনুভৱবোৰ আহিবলৈ ধৰিলেই আৰু আজি গৈ থাকোঁতেও ৰাস্তাতে লগ পাইছোঁ এজাক নহয় দুজাক তিনিজাককৈ গণেশ পূজাৰ ভাচান সৌভাগ্য মোৰ যে আজিয়েই প্ৰথমবাৰলৈ তিনিচুকীয়াত গণেশ পূজা দৰ্শন কৰিব পাৰিলোঁ লগৰজনীৰ অফিচৰ ওচৰতে বিৰাট ডাঙৰকৈ পাতিছিলে এই পূজাভাগ বোলে তিনিচুকীয়া আটাইতকৈ ডাঙৰ আৰু ইয়াতে 111 কেজিৰ লাড়ু বনাই থৈছে প্ৰসাদ সেইদিনাখনেই ভঙাৰ কথা আছিল আমি নাপালোঁ বাৰু কেনেকৈ হেৰি কৰে মানে প্ৰত্যেকবাৰ কৰে নেকি তাৰপিছতে অকণমান দেখিলোঁ যে আবেলি হ'ল গতিকে এইবাৰ বোলো মেলালৈ যাব পাৰি খুলিলে হয়তো সেই বুলি ভাবিয়ে দুইজনী ওলাই আহিলোঁ আৰু তাৰপিছতে আহি পালোহি আহি সোমায়েই দেখোন লোভ লাগি গৈছে উফ কিমান যে ধুনীয়া ধুনীয়া আচাৰবোৰ বনাই ৰাখিছে নহয় বাপৰে সকলোখিনি বস্তুৱে ওলাইছে কিন্তু মেলাত বস্তুবোৰৰ দামবোৰ পিছে অলপ বেছি বাট হ'বই দেখোন নহয় জানো মেলাত আৰু অকণমানটো দাম হ'বই মালিছে এইটো পপিয়া মই গিফ্ট দিছোঁ মোৰ জানেনে এনেকুৱা ধৰণৰ মেলাবিলাকত গ'লে এটাই প্ৰব্লেম হয় বস্তুবোৰ ইমান যে ওলায় চাই ভাল লাগে আৰু চাওঁ কিন্তু ইমান কনফিউজন হয় নহয় কি লওঁ কি নলওঁ লাষ্টত গৈ সময়বোৰ তেনেকৈ পাৰ হৈ যায় লোৱাই নহয় জানেনে মানে এইবাৰো তেনেকুৱা হৈছে তাৰপিছত গৈ নাই বোলো এনেকৈ ৰৈ থাকিলে নহ'ব ব'লা কিবা এটা খাওঁ দুইজনীয়ে গ'লোঁ গ'লা খাবৰ কাৰণে বহুত দিন খোৱাও নাছিলোঁ এইবাৰ গোলা খাই খাই মেলাও ফুৰিছোঁ ভিডিঅ'ও কৰিছোঁ বাৰু এইখিনিতে ভিডিঅ'টোৰ জৰিয়তে মই মোৰ ফ্ৰেণ্ডজনীক থেংক ইউ ক'ব বিচাৰিছোঁ বিকজ শ্বি কিপছ ৰিমাইণ্ডিং মি অফ টেকিং ভিডিঅ'জ বাৰে বাৰে যে এইটো ভিডিঅ' নকৰ নি তই সেইটো ভিডিঅ' নকৰ নি তই কৰ আকৌ কি কৰি আছ বাৰে প্ৰতি মানে এণ্ড সেই উৎসাহটো আৰু সেই ছাপৰ্টটো লাগে একচুৱেলি এণ্ড থেংক ইউ মেলাখনৰ আৰম্ভণিৰে পৰা এইটোৰ খুব ষ্টৰি ষ্টেটাছ পাই আছিলোঁ মানুহৰ চ' একচুৱেলি এইটোত আগতে কেতিয়াও উঠা নাই চ' ইয়াতহে উঠিবলৈ দুইজনী আহিছিলোঁ বাট আহি যিহে দেখিলোঁ যি ৰকম ঘূৰাই দিয়ে নাই নোৱাৰোঁ বুলি ভাবিলোঁ তাৰপিছতে আৰু যিখনে হ'ল সেই ৰাইট ছাইডে কিনাৰত দেখিছেনে ডাঙৰকৈ তাহাঁতে দিলোঁ নহয় উঠি উফ ভাল কৃষ্ণ ভগৱানে বচালে আৰু দেই যিখনহে কৰিলোঁ এইটোত উঠিম বুলি মই যোৱাই নাছিলোঁ একেবাৰে সৰুতেই পাপাৰ লগত উঠিছিলোঁ তাৰপিছত আজি লগৰজনীৰ যি জোচ দিলে বাপৰে উঠিলোঁ আৰু কৃষ্ণ ভগৱানৰ নাম লৈ তাৰপিছত যিখিনিহে কাণ্ড কৰিলোঁ সেইখিনিতো কেপচাৰ কৰিব নোৱাৰিলোঁ বিকজ ইমান ভয় লাগিছে ক'ত আৰু মোবাইলটো উলিয়াই কেমেৰা কৰিব পাৰিম যেতিয়া একেবাৰে ওপৰত ৰখাই থৈছে সিহঁতি মানুহ উঠাই থাকে যে ৰখাই থয় তেতিয়া মই কেইটামান ছিৰিয়াছ ডায়লগ দিছোঁ তাইক সেইকেইটা ডায়লগ আপোনালোকে তাইৰ মুখেৰে শুনিলেহে ভাল পালেহেঁতেন এইটো দিন আৰু বিশেষকৈ সেই 4-5 মিনিট সময়কণ
তাইৰো আৰু মোৰো গোটেই জীৱন ভৰেই মনত থাকিব হয় নাই পপি? এতিয়া যেতিয়া মই ঘৰত ভিডিঅ'টো এডিট কৰি আছোঁ ভাবিছোঁ যে ভিডিঅ'টো দুয়োজনীৰে মেমৰি হিচাপে এনেদৰে ৰাখি দিওঁ নে ব্লগ হিচাপে কণ্টিনিউ কৰোঁ। এণ্ড য়েছ আই এম ছেভিং ইট ফৰ লাইফ টাইম।